আজি আপোনালোকৰ মাজলৈ আনিছোঁ মই লাহি চাউলৰ পায়সৰ ৰেচিপি। এই পায়সৰ বাবে মই লৈছোঁ লাহি চাউল 3 পোৱা, কাজু, বাটাৰ, খিচমিচ, ইলাচি, আধা ফাল নাৰিকলৰ ৰোকা, এভৰিডে গাখীৰ 1 কেজিয়া পেকেট এটা, আপোনালোকে গৰু গাখীৰো ল'ব পাৰে, মিল্ক মেড লিকুইড গাখীৰ টেমা এটা আৰু চেনি। এটা পাত্ৰত পানী দি পাউডাৰ গাখীৰ পেকেটটো ঘুলি গৰম হোৱাৰ পিছত নাৰিকলৰ ৰোকাখিনি দিছোঁ। তাৰপিছত এয়া কাজু খিচমিচ দিয়া হৈছে। ভালদৰে উতল আহিবলৈ দিয়াৰ পিছত এতিয়া চাউলখিনি দিছোঁ। চাউলখিনি দি ভালদৰে লৰাই দিব যাতে তলত চাউলখিনি লাগি নধৰে। সুগন্ধিৰ বাবে তেজপাত 3 খিলামান দি দিছোঁ। এতিয়া চাউলখিনি ভালদৰে উতলি সিজিবলৈ আৰম্ভ কৰিব। এতিয়া মই চেনি জোখমতে দিছোঁ। চেনি দিয়াৰ পিছত লিকুইড গাখীৰ টেমাটোৰ পৰা গাখীৰখিনি দিছোঁ। ভালদৰে লৰাই দিব যাতে সকলোখিনি ভালদৰে মিলি যায়। এতিয়া এয়া চাউলখিনি সিজি ডাঠ হৈ পৰিছে। ডাঙৰ চামুচেৰে 2 চামুচ বাটাৰ আৰু ইলাচি গুড়ি দি দিছোঁ। ভালদৰে লৰাই দিব যাতে সকলোখিনি মিহলি হৈ পৰে। এয়া আমাৰ লাহি চাউলৰ পায়স খাবৰ উপযোগী হৈ পৰিল।